চিলা 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 মন মোরা কাহলে উড়ি 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 যাও উড়ি যাও উড়ি যাও এ ভেও কি গান গাই আছে এলাখান গাবা নাজনা যদি নাগবি এলা কি গা মেঘ চকলাই ঠাট্টা কৰিবা আহিবি মই পাৰি গৈছিলো কাৰণে মই এনে বৈদ্য গান গাও হ'ব দে তই কিনকে গান গা সকলে জানে এই হেলা বাদ দিয়ে এটা খানা খাবা লাগিছিলে ভাই এটা খাবা লাগিছিলে ব্ৰইলাৰ দিয়ে খাওঁতে নহ'লে না কি ইহ তিৰি মোৱা ব্ৰইলাৰ খাই নেকি কোনবাই তিৰি মানে খাই ব্ৰইলাৰ মেলদাকে দি খানা খাম মেলদাক এইটো আৰু কি বস্তু এই বুৰবক মেলদাক মানে কি নাজনা মেলদাক মানে হ'ল মাতা মই ইংলিছত কৈছো বাপ্পা হয় তাৰ এটা ইংলিছ জানাতে লেভেল নাচাগে এই হেলা বাদ দি মাতা এতিয়া ক'ত পাম বিচাৰিব লাগিব তই জানা নেকি ক'ত আছে এই কলথেত যি ধুম ধুম হাঁহ আছে পুৰা তেজাল মাতা খাই কিন্তু মজা লাগিব কৈছো দে হাও কিনো কয় পইচা কিমান মান লাগিব 500 মান লাগিব হে ইমান লাগিব মোৰ তাতে দেখোন 20 টাকাই আছে আৰু তোৰ তাতে কিমান আছে নো মোৰ তাতে 3 টাকা আছে ভাই এটা 2 টাকা আৰু এটা 1 টাকা হাও মেক্স চলাই এখনে পইচা দি দেখোন হাওৰ কতি খানো পাবাৰ নহয় হাও কলো ধুনে তো এক কিবা কথা কৈ কিনে বুৰবক বনাও ৰ তেইতে এটাৰ পে হাতো এমবা পাৰিম হাও কি চলিয়া কি কৰি আছা তাতে নহয় আমি তোৰ কথাই কৈ আছিলো মানে আমি খানা এটা খাবা লাগিছিল মাতা আইদি মানে তোৰ তাতে আছে না মাতা দুনিয়াৰ পইচাটো দিম দেচোন তই দিবি না নেদা হ'ব দে কিয় নেদাও খানা খাং গুচ্ছা আগা লাগে খাম দে তেইটা হলি আজি ৰাতি গেথুদের বাৰীক লাগি আহি যাবি হাতো লৈ আৰু চাউল দালিখিনি ময়ে দিম যা টেনচন ল'বা নেংগে আৰু বাকী খৰিখিনি গেথুৱে দিব যা তই আহি যাবি বুঢ়া 6টা মানতে দে হ'ব দে হাওৰ পইচাটো খানা চানা খোৱাৰ পিছত দিম যা এইটা যাতে তই দে যাওঁতে হি হাতো পালো দে কিবাকে আজি পুৰা ৰাতি গৰম গৰম খানা হ'ব বল এতিয়া ঘৰক যাওঁ মই তাক কেনে ঠগালো মায়ে মাই কি হলে কলাবি কি ইমান এটা মাৰি আছা মাই মোক এটা হাঁহ লাগিছিলে ভেও আৰু গেথৰ লগত খানা খাম পইচাটো খানা খোৱাৰ পিছত দিব দে পইচা সঁচাই দিব না তাহাঁতৰ ওপৰত মোৰ বিশ্বাস নাই যদি নেদে তোক পানী দেও পাম দিব দে আটা পাই থাকা খানা খোৱাৰ পিছত দিব দে আনি আছো ৰ লো এটো ভালকে নিবি দে হ'ব দে গেথুৱে কলো ধুন আহিয়ে নাপলাকে সি আহিব না নাই না আমাক ঠগালাকে সি আহিব ৰ ধৈৰ্য ধৰচোন অলপ আহিম বুলি কৈছো তো সি অলপ সময় ধৈৰ্য ধৰচোন আহিছে বোধহয় হাৱৰ মাৰ ইচ্ছে দেখোন চলিয়াত আনিলো দে হাতো মেঘ চকলাই তই ইমান দেৰিকে আহিছা 6টা বজাতে আহিবা কৈছিলো না তোক কিয় ইমান দেৰিকে আহিছা তই নহয় দে অলপ দেৰি হ'ল আকৌ নহয় দে যাই দা আঞ্জাখান তই ৰান্ধলি মস্ত সদ হয়ে কলো হ'ব দে অলপ পিছত ৰান্ধি আছো দে হাতো থৈ হৈ থান অলপ জুই পোৱা ঠাণ্ডা লাগছে যা হ'ব যা হাতো থৈ আহি থান অলপ পিছত ৰান্ধিলেও হ'ব দে আজি বৈদ্য খানা হ'ব দে হাতো দেখিয়ে মোৰ জিভাখন লপলপাই গৈছে মোৰো ভাই কলো ৰান্ধিটো মস্ত সদ হয় বেয়া খাম মই ঠাণ্ডা জুই পাও অলপ কলো খৰি চৰি জ্বলাই থৈছা না থনাই বাকী টেনচন ল'বা নাংগে যা কৰাহি চৰাহি থৈ দিছো তাতে হ'ব দে খৰি চৰি গোটাই জ্বলাই থৈছো দে মই এতিয়া হাতো মাৰিব লাগিব কেৱল এটা ফুৰ্তিতে নহ'লে ভেও গান এটাই গা আৰু কলৈ ডান্স কৰ নাই কি হ'ব দে ডুবা 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 মেহবুবা এলে জিলেলে আয়ো জিলেলে মজা 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 মই আঞ্জাখান ৰান্ধিবা যাওঁ দে তোনতে থাক তাতে আঞ্জাখানত অলপ জ্বালা চালা বেছিকে দিবি কৰোণাৰ বতন না আৰু আঞ্জাখান থপ থৈ পান কৰি থৈ দিবি তৰকাৰী আন এতিয়া মজা লাগিব আৰু থৈনা চৈনা অলপ বেছিকে দিবি হ'ব দে চিন্তা কৰিবা নাংগে তোন আঞ্জাখান নহতে ভাজা মাংস অলপ খাব লাগিব ৰ মই খানা খাম বুলি আজি পুৱাৰ পৰা একোৱে হোৱা একটো পানীও হোৱা নাই পুৰা পেট ভৰে খাম চেজা মই মৰিলো দে চেজা মোৰ মাথাতে কেম্বা লাগি গ'লে চেজ মই চেজ কি হলে কলৈ ধৰা এটা মাৰিবা দিছে জুই চুই পৰিলাক নেকি নে তাক নাইন বাগৰি গেল তাৰ গাত কি হলে কলো কিয় কান্দি আছা হাতো নাই পলে গেছিলো এতিয়া কি কৰো মেক মেকাই কি হাতটো ভালকে বান্ধা নাছিলি নেকি
নহয় মই ভাবিছিলোঁ হাঁহটো তাতে ভালকে থাকিব চৌকাটোৰ কাষত সেইকাৰণে মই তাতে থৈছোঁ নাবান্ধাকে মই কি জানো হাঁহটো যে পলাব হাও মেক মেকাই ই হাঁহটো নাবান্ধাকে থৈ দিছে কি বুৰ্বকে ই তাৰপিছত একে জুই পোৱাবা আহিছে মূৰ্খ চালা ই মূৰ্খ না মূৰ্খয়ে হাঁহটো জিংকে থৈছে সিংকে থাকিব বুলি ভাবিছে নেকি নি মই কি জানো হেলা খান ইতা কি হ'ব ইতা হাঁহটোতো পলালাকে খানাটো নহয় ইতা মই কি বঢ়িয়াকে ভাবি আছিলো হাঁহৰ মাংসৰে পুৰা পেট ভৰে ভাত খাম আৰু গেথৈটো পোৱা পানী একটোপো নাখলাক সেই সপন হৈয়ে গেল আকৌ নয়া এতিয়া হাঁহটো আমি বিচাৰিব যাওঁ পাবতো বাৰু এই মূৰ্খ তই বিচাৰি থাকনি হাঁহটো এই ৰাতিপুৱা হাঁহটো ক'ত গুচি গৈছি আৰু পাবি নেকি হাঁহটো মই যাওঁ দে ঘৰো হাঁহৰ পইচা আহিছে নাপাদে তই এই গেথো তই ঘুমাই ৰাখনি ইয়াক লাগলি থাকক দে ইয়াতে মোক হাঁহৰ পইচাও নেদে মায়ে মোক এতিয়া বান্ধি দি গোবাব মই কি কৰোঁ এই কলো তই থাকাতে একলা একলি মই এতিয়া ঘৰক যাওঁ ৱা মোৰ এতিয়া কি হ'ব মাইক হাঁহৰ পইচা নিদিলে মাৰিব মোক হাই বন্ধুসকল মই কি সঁচা সঁচা কান্দা বুলি ভাবিছে নেকি হাঁহটো পলাইছি তাতে কি হ'ল এই চলিয়াত শুন হাই বন্ধুসকল যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলত ছাবস্ক্ৰাইবাৰে নাই আপোনালোকক হাঁহবাৰ কাৰণে আমি ভিডিঅ' বনাই থাকোঁ প্লিজ বন্ধুসকল আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে আমাৰ চেনেলত নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব পাৰিব হাঁহটো আহিছে নেকি নে বল ধৰুৱা বল